তো গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু মই অন্যান্য নিচিনাকৈ আজিও ধুনীয়াকৈ কামলৈকে ওলাই আহিলোঁ ৰাতিপুৱাই আৰু কিন্তু আজি ৰ'দটোই পূৰা তোক খাওঁ মুখ খাওঁ কৰি ওলাই আহিছে গাইজ ৰ'দৰ পিনি ৰ'দ আমাৰ পিনে আমি আৰু ধুনীয়াকৈ আহিব মই তেলটো ফালে গাড়ীত ভৰাই ল'লোঁ আৰু মই আহি পালোঁ অফিচ আৰু মোৰো আজি অকণমান দেৰি হৈছে আৰু তাৰপৰা মাল চাল পূৰা শ্বুটিং কৰা হৈ গৈছে আমাৰ আৰু মই পূৰা মাল চাল ভৰাই ল'লোঁ লৈ পেলাই এতিয়া পূৰা ধুনীয়াকৈ যাব ওলাই আহিলোঁ আৰু মই আহি আছোঁ পাৰ্চেল দিবৰ কাৰণে আৰু পাৰ্চেলো দি আছোঁ অ'টো ৰৈছোঁ কাষ্টমাৰকো ৰখছোঁ মোকো কাষ্টমাৰে ৰখছি আহি আছোঁ আৰু সেইকাৰণে গৰম লাগছি পূৰা সেইকাৰণে ঠাণ্ডা এটা খাই দিছোঁ ঠাণ্ডাই চিপছে ধুনীয়াকৈ খাই দিছোঁ আৰু চাইছোঁ ৰ'দটোৱে আজি কেনেকৈ ওলাই আহিছে বাবা দেহাকে পুৰি দিছে চেচ কৰি দিছে ঘৈণীয়েকৰ লগত ফিক্স আজি কাজিয়া লাগছি মই জানা আছে সেইকাৰণে ৰ'দটো এনেকৈ ওলাইছে আৰু মই ধুনীয়াকৈ গাছ এডালত ৰখি আছোঁ কাষ্টমাৰ এটা পাৰ্চেল দিবৰ কাৰণে আৰু আহি মই এতিয়া অফিচ পাই গ'লোঁ অফিচত প্ৰায় চলিগিলা আহিছে আৰু ময়ো আহি পালোঁ ধুনীয়াকৈ আগৰ নিচিনা কামখিনি ধুনীয়া কৰিলোঁ আৰু RTOগিলা আমাৰ ইয়াতে চব বস্তাগিলাক কালি আকৌ এইবিলাক পঠাই দিব বেলেগলৈকে গুৱাহাটীলৈকে মানে পঠাই যায় আৰু ধুনীয়াকৈ পইচা পাতি হিচাপ কৰিলোঁ কৰি পেলাই নি পেলাই টেবুলত জমা দিলোঁ টেবুলত জমা দি পেলাই ধুনীয়াকৈ ল'ব আৰু মই অফিচত যাব ওলোঁ এতিয়া আৰু অফিচৰ পৰা আহি উঠি মই ধুনীয়াকৈ গাড়ীখন ধুৱাব আহিলোঁ বহুত দিন হ'ল গাড়ীখন ধোৱা নাই একে বোকাই দি চেজ হৈ গৈছে পূৰা অ'ত ত'ত ঘূৰি ফুৰিব লাগে তো সেইকাৰণে ধুনীয়াকৈ আহি আজি গাড়ীখন ধুৱাই দিলোঁ আহি পেলাই আৰু চুলিকেইডালো কাটি ল'লোঁ আজিলৈকে বাই বাই।